নমস্কাৰ ইতিহাসৰ পৃষ্ঠাত আজি দিনটোৰ বিশেষ অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ইংৰাজী 2023 খ্ৰীষ্টাব্দৰ 5 নৱেম্বৰ। আজি দেওবাৰ, অসমীয়া লেখেৰে কাতি মাহৰ 18 তাৰিখ। হজৰত মহম্মদে কৈছিল, আজিৰ দিনটোত কৰিবলগীয়া কামবোৰ তুমি কাইলৈ কৰিম বুলি থৈ নিদিবা, কাৰণ কাইলৈ তোমাৰ কি হ'ব তুমি নাজানা। 2008 চনত আজিৰ দিনটোতেই হিন্দী চলচ্চিত্ৰৰ নিৰ্দেশক আৰু নিৰ্মাতা তথা দূৰদৰ্শনৰ ধাৰাবাহিক মহাভাৰতৰ নিৰ্মাতা বলদেৱ ৰাজ চোপ্ৰা মৃত্যু হয়। 2011 চনত আজিৰ দিনটোতেই সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ মৃত্যু হয়। 2022 চনত স্বাধীন ভাৰতৰ প্ৰথম ভোটাৰ শ্যাম চৰণ নেগী হিমাচল প্ৰদেশৰ কিন্নৌৰত থকা তেওঁৰ বাসগৃহত মৃত্যুবৰণ কৰে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল 106 বছৰ। 1879 চনত আজিৰ দিনটোতেই স্কটলেণ্ডৰ পদাৰ্থ বিজ্ঞানী জেমছ ক্লাৰ্ক মেক্সৱেলৰ মৃত্যু হয়। 1556 চনত আজিৰ দিনটোতেই পানিপথৰ দ্বিতীয় যুদ্ধত আকবৰৰ মোগল বাহিনীৰ হাতত আফগান সেনাপতি হিমু নিহত হয়। 1914 চনত আজিৰ দিনটোতেই গ্ৰেট ব্ৰিটেইনে চাইপ্ৰাছ অধিকাৰ কৰে। 1916 চনত আজিৰ দিনটোতেই পোলেণ্ডে স্বাধীনতা লাভ কৰে। 1920 চনত আজিৰ দিনটোতেই ভাৰতীয় ৰেড ক্ৰছ সন্থা গঠন কৰা হয়। 1977 চনত আজিৰ দিনটোতেই ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত অটল বিহাৰী বাজপেয়ীয়ে হিন্দী ভাষাত ভাষণ প্ৰদান কৰে। 1988 চনত ভাৰতীয় ক্ৰিকেট খেলুৱৈ বিৰাট কোহলি জন্ম হয়। 1988 চনত অসমৰ ক্ৰিকেটাৰ আবু নেছিম জন্ম হয়।